हेलो फ्रेंड्स, आज मैं आपनालोकर कारणे गाजर हालुवार रेसिपि লৈ আহিছো আৰু এয়া মই গাজৰ হালুৱা বনাবৰ কাৰণে এনেদৰে গাজৰ কেইটামান লৈছো আৰু ৰুকনিৰ সহায়ত মিহিকে এখিনি ৰুকি লম আৰু এয়া দেখিছে মই অলপমান ৰুকি লৈছিলো আৰু এতিয়া বাকি কেটা গাজৰো মই ৰুকি লৈছো চাৰিটা মান গাজৰ লৈছো মই ৰুকিবলৈ কাৰণে আৰু আনফালে মই কেৰাহীটো উঠাই লৈছো আৰু কেৰাহীত 2 চামুচ মান পৰিমাণৰ ৰিফাইন তেল আৰু লগতে 2 চামুচ ঘিউ দি দিছো গোন্ধটো যাতে ধুনিয়া আহে আপোনালোকে তেল নিদি অকল ঘিউটো ভাজিব পাৰে মই তেলু দি দিছো আৰু লগতে ঘিউ লৈছো আৰু যেহেতু এতিয়া তেল গৰম হৈ আহিছে গটিকে এতিয়া ৰুকি থোৱা গাজৰখিনি কেৰাহীত দি লম আৰু এইখিনি যেতিয়ালৈকে ভালকে ভজা নাযায় তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব আৰু লগতে মই তেজপাত কেইখিলামানো দিখিনি পুনৰ মই এনেদৰে ভাজি আছো দেখিছে ইয়াৰ পানীখিনি একেবাৰে হুহি নোযোৱালৈকে এনেদৰে লৰাই থাকিব লাগিব আৰু গেছটো আপোনালোকে জুইটো অলপ কমত থব আৰু এনেদৰে এইখিনি কমেও 15 পৰা 20 মিনিট মান সময়লৈকে এনেদৰে লৰাই থাকিব লাগিব আৰু লৰোৱা বন্ধ কৰি নিদিব নহলে কেৰাহীত লাগি যাব পাৰে গটিকে এনেদৰে লৰাই থাকিব আৰু এনেদৰে 20 পৰা 25 মিনিট সময় লৰোৱাৰ পাছত এতিয়া মই ইয়াত গাখীৰ 1 গ্লাস দি দিছো আৰু গাখীৰখিনিৰ লগত পুনৰ গাজৰখিনি এনেদৰে মিলাই ভাজি যাম আৰু এতিয়া গাখীৰৰ লগতো এইখিনি মিলাই গৈছো আৰু গাখীৰখিনি একেবাৰে হুহি নোযোৱালৈকে এনেদৰে গাজৰ লগত গাখীৰখিনি মিলাই যাব লাগিব আৰু লগতে মই এতিয়া চেনিও মিক্স কৰি লৈছো ইয়াত মই চেনি 4 চামুচ লৈছো সৰু চামুচে দি আপোনালোকে মিঠা কম লাগিলে অলপ কমকেও ল'ব পাৰে আৰু মই অলপ কমকে লৈছো মিঠাটো আৰু এতিয়া চেনিখিনি সম্পূৰ্ণৰূপে গলি নোযোৱালৈকে এইখিনি এনেদৰে গাজৰৰ সৈতে মিলাই ভাজি যাব লাগিব আৰু এয়া মই এনেদৰে ভাজি আছো চেনিখিনি গলা হোৱালৈকে কমেও সময় লাগিব অলপ তেতিয়ালৈকে এনেদৰে ভাজি যাব আৰু এতিয়া চেনি আৰু গাখীৰ আৰু গাজৰৰ সৈতে মিক্স হৈ গৈছে এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটস কিছুমান দি দিছো ইয়াত মই কাজু খিচমিচ আৰু পিস্তা বাদাম এনেদৰে সৰু সৰুকে কাটি লৈ দি দিছো খাবলৈও এটো সোৱাদ লাগে আৰু এয়া সঁচাকে খাবলে বহুত টেস্টি হৈছিল फ्रेंड्स একেবাৰে হয়তো জেনেদৰে গাজৰ হালুৱা বনায় তেনেদৰে নহবও পাৰে তথাপিতো এটো খাবলে বিৰাতে ভাল হৈছিল একেবাৰে সহজ উপায়ত আপোনালোকেও এবাৰ এনেদৰে ট্ৰাই কৰি চাব পাৰে আৰু এয়া মোৰ গাজৰ হালুৱা ৰেডি হৈ গৈছে মই বাটিত আপোনালোকক উলাই ভালকে দেখাই আছো আৰু ইয়াৰ এটা ধুনিয়া সেন্টটো আহিছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু যদিহে আজি মোৰ ভিডিওটো ভাল পায় তেন্তে এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব